বেছি কেয়াৰিং হ'বলৈ যাব, বেছি গুৰুত্ব বুজিবলৈ যাব, তেতিয়া নিজেই কষ্ট পাব। ৰিলেশ্যনশ্বিপক কেতিয়াও চিৰিয়াছলি নল'ব, সাধাৰণভাৱে এৰি দিয়ক, নিজৰ মতেই চলক। যাক বেছি গুৰুত্ব দিব সেইটোৱে সোনকালে শেষ হৈ যায়। অতিমাত্ৰা একোৱেই ভাল নহয়, এটা সময়ৰ পাছত নিজকেই কষ্ট পোৱা যায়। এজোপা গছ যেনেকৈ প্ৰয়োজনৰ তুলনাত বেছি যত্ন কৰিলে মৰি যায়, তেনেকৈ কোনো সম্পৰ্কত বেছি গুৰুত্ব দিলে মূল্যহীন হ'ব লগা হয়। কিছুমান মানুহৰ ওপৰত আপুনি কেতিয়াও আস্থা ৰাখিব নোৱাৰিব। সিহঁতৰ নিজৰ সুখৰ কাৰণে ওলমি থকা অৱস্থাত পাহাৰৰ ওপৰৰ পৰা আপোনাৰ হাতখন এৰি দিবলৈও কুণ্ঠাবোধ নকৰিব। যেতিয়া তৃতীয় ব্যক্তিৰ আগমন ঘটে, তেতিয়া সম্পৰ্কৰ মাজত মিছা কথা কোৱা আৰম্ভ হয়। সম্পৰ্কৰ মাজত কাজিয়া লাগি যেতিয়া সম্পৰ্কৰ ফাট মেলিব খোজে, আচলতে হঠাৎ সম্পৰ্কটো ভাঙিব নালাগে। কিছু সময় অভিমান কৰি তাৰ পৰা আঁতৰি আহিব লাগে। সময়ৰ লগত সম্পৰ্কটো ঠিক হৈ থাকিব। সম্পৰ্ক 7 বছৰ হওক অথবা 7 দিনৰ হওক, এজন আনজনৰ প্ৰতি যদি গুৰুত্ব নাথাকে, তেতিয়াহ'লে সেই সম্পৰ্ক 7 ছেকেণ্ডো নিটিকে। মৃত্যুৱে প্ৰশ্ন কৰিলে জীৱনক, কিয় সকলোৱে তোমাক ভাল পায় আৰু মোক ঘৃণ কৰে? জীৱনে তেতিয়া ক'লে, কাৰণ মই হ'লো এটা সুন্দৰ মিছা কোৱা আৰু তুমি এটা কঠিন সত্য। 1 কেজি সোণৰ দাম 50 লাখ টকা আৰু 1 কেজি সাপৰ বিষৰ দাম 5 কোটি টকা। এই সমাজত ভাল মানুহতকৈ বিষাক্ত মানুহৰ মূল্য বেছি। অৱহেলা ঘূণপোকৰ দৰে এটা সুন্দৰ সম্পৰ্ক লাহে লাহে নিঃশেষ কৰিবৰ কাৰণে অৱহেলাই যথেষ্ট। সময়ে সময়ে নিজকে আপডেট কৰক, নহ'লে এই দুনিয়াত ইউজ কৰি হেং কৰি দিব। গছ এজোপা যেনেকৈ প্ৰয়োজনৰ তুলনাত বেছি যত্ন কৰিলে মৰি যায়, তেনেকৈ কোনো সম্পৰ্কত বেছি গুৰুত্ব দিলে মূল্যহীন হ'ব লগা হয়। আপোনাৰ চকুৰ পানীৰ মূল্য যিজনে নিদিয়ে, শত চেষ্টা কৰিও বুজাব নোৱাৰিব যে আপোনাৰ সকলো ভাল পোৱা অকল তেওঁৰ কাৰণে। চৰাই কেতিয়াও ডাল ভাঙি পৰি যোৱাৰ ভয় নকৰে, কাৰণ বিশ্বাস পাখিৰ ওপৰত, ডালৰ ওপৰত নহয়। সেইকাৰণে আগুৱাই যোৱাৰ বাটত নিজৰ ওপৰত বিশ্বাস ৰাখিব, আনৰ ওপৰত নহয়। যোগ্যতা কম হ'লে মানুহে অহংকাৰ কৰে, কাৰণ যোগ্য মানুহে কেতিয়াও অহংকাৰ নকৰে আৰু অন্য মানুহকো সাহায্য কৰে। মেকুৰীক যিমান ভাল খাবলৈ নিদিয়ে কিয়, নিগনি দেখিলে লোভ কৰিবই। তেনেকৈ আপুনি যিমান ভাল নাপায় কিয়, আপোনাতকৈ ভাল কাৰোবাক পালে এৰি থৈ যাবই। যি মানুহে নিজৰ দুখ থাকি অন্য দুখৰ মাজত সাহস হৈ থিয় দিয়ে, তেওঁৰ দুখ বুজিবলৈ কোনো নাথাকে। যদি সম্পৰ্ক এটা অলপ সময়লৈকে ৰাখিব বিচাৰে, তেনেহ'লে মিঠাভাষী হ'ব, আৰু চিৰদিনৰ কাৰণে ৰাখিব বিচাৰিলে স্পষ্টভাষী হ'ব। তেওঁ আপোনাক মনৰ পৰা ভাল পায় নে নাপায় সেইটো জানিবলৈ তেওঁক এটা প্ৰশ্ন কৰক, আপোনালোকৰ সম্পৰ্কৰ কথা ঘৰত জনাবলৈ, তেতিয়াই উত্তৰটো পাই যাব। আপুনি যিমানেই কষ্ট প্ৰকাশ কৰিব, লোকে সিমানেই মজা ল'ব। আপুনি যিমানেই আনন্দত থাকিব, লোকে সিমানেই হিংসাত জ্বলিব। অপমানবোৰ সহ্য কৰি মিচিকাই হাঁহি মাৰি উলিয়াই আহিব লাগে, কাৰণ সময়ে এদিন বুজাই দিব, ভুলটো তেওঁৰ আছিল, আপোনাৰ নহয়। অতি কথাত ব্যক্তিত্ব নষ্ট হয়, অতি লোভত বিবেক নষ্ট হয়, অতি নিমখত চব্জি নষ্ট হয়, আৰু অতি অহংকাৰে মানুহৰ পতন হয়। প্ৰেম কৰিলে অভিমান হ'বই, ইজনে সিজনৰ অভিমানবোৰ যেতিয়া ভাঙি দিয়া হয়, তেতিয়া মৰমবোৰ বেছিকৈ বাঢ়ি যায়। শেষ বুলিলে একোৱেই শেষ নহয়, মনত ৰাখিব, বতাহত সৰি পৰা ফলৰ পৰাও নতুন গছৰ জন্ম হয়।